क्या है हैप्पी बर्थडे सो hey everyone good morning Jerry চলো অলপ বাহিৰত ৰখ দেখি গেলো আকৌ লগ বোমা Hey everyone, good morning and another vlog আৰু সবকে দীপাৱলী শুভেচ্ছা থাকিল আজি যেহেতু হেপি দীপাৱলী মই যোৱাকালি আছিলো বৰ্মন ঘৰত যেহেতু তাৰ বাৰ্থডে আছিল আৰু আজি বতৰ চাব পাৰে একদম ডাৱৰীয়া বতৰ তো এতিয়া ভাবিছো মানে দিনতে আমি এনেকে বোমা চমা মাৰি দেও ন আমি এতিয়া লৈ আহিলো এইটো জগমগ 5000 বোমাৰ এনেকা দাম বাঢ়ি গৈছে না 150 লৈছে এইটোতে বোমাটো এনেকুৱা চাব পাৰে এতিয়া আমি বেলেগ এইটো বস্তু ফুটাম অবস্থা কি হয়ে গেছে इसको ले जाएगा अपन लोग ऑल राइट तो আমি এবার এতে ফুটাম लगा रहा है क्या बढ़िया था बेबी लगाना है लाक्सी So guys, pura ekdom ami kalbar tolong pada di bawah. Pastel. Amar kulu try korbo ebar. Ya, oke. Jerry, come here. ये पूरा हुई से ना ये क्या रोटी छुट्टी खाम ना ये छुट्टी खाबी ना रोजाना मिल के खाएगा रे बाबा ओके इसके बाद हम लोग अपने अपने घर जाएंगे तो उसमें दिवाली का कुछ इंतजाम करेंगे सो अभी हल गए ऑलराइट तो वी आर नाउ घरत যাও এতিয়া উঠি যা পুরা বারিশ হৈ আছে তিতাৰ পৰা ৰখি এতিয়া 3টা মান হৈছে এ বৰ্মন টাটা বাই বাই দে চলো We are riders. मौसम आज तो बड़ा बेकरार है ऐसे में मुझे तेरा इंतजार है Alright दोस्तों हमार तेल खत्म एकदम आधा रास्ता डाई ये मतलब दिन ही चार रहता है ফাইনালি আহি পালো ঘৰ এনে এতিয়া ঘৰ আহি কেনে পুৰা পানী চানী মুচিলো আৰু ন মান বৰষুণ দিছে আজি দিনটোতে বৰষুণ কি কম আজি দিৱালী কিবা হয় পাত্তা নাই দিৱালীৰ কাৰণে স্পেচিal কল গাছ লাগে দিৱালীত একদম মেইন বস্তু এইটো আমাৰ কল গছটো কাটিব লাগিব এতিয়া জয় শ্ৰীৰাম ইয়ো তুমি আস্তে গেছন থকা ওয়া মানে আমার বাপ নি করে দিছে খালা থেকে লগাই কেনে পুরা কল গছত ডিম এইবোৰ ওই বম আনিছনে নাই ও You've been far for long, I can't take it no more. Just grab my hand and follow. Don't think too much. And আমাৰ এনেকে খালা চাকি লগোৱা হৈ গল বহুত বৰষুণ দি আছে কাৰণে ইমান ভালকে কৰিব পৰা নাই আৰু ন কলগছত একদম লাইট সাইড লগোৱা প্লেন আছিল বাট অফ লভ হৈ গল এতিয়া মানে কি কৰিম আৰু ন তাতা লৈ থাকিব লগা আছে বোমা চমাটো এনেকে মাৰাই নাই ন এণ্ড ইফালে ধোৱা কৰি দিছে চাবচোন এই গাঁৱৰ অকত একদম ধোৱা এণ্ড আমাৰ পুৰা খালা চাকি জ্বলি গৈছে এণ্ড চবকে হেপী দীপাৱলী কাৰণ পোহৰৰ উৎসৱ দীপাৱলী চবেও ভালদৰে পালন কৰক ভালদৰে থাকক আৰু মোৰ এইটোৱে ঈশ্বৰৰ ওপৰত কামনা যে চবকে ভালে কুশলে ৰাখক এইটোৱে আৰু ন এণ্ড মই এতিয়া অলপ পিছত 2টামান বোমা মাৰিম এণ্ড আমাৰ দাদাৰে একজন মানে বাৰ্থডে আছে চ তাতে যাম এতিয়া চ আপোনালোকক লৈ গৈ আছো একেলগে চ আমাৰ ৰাস্তাত মানে এতিয়ালৈকে কোনো মানে বোমা চমা ফুটা নাই ন এটা পুৰা একদম হিটকে ফুটাই দিম হা এ নজ্বলিল যা খা ও বাপৰে তো অলপ কাষতে দে কেনে লাগিল সাউন্ডটো কৈ দিব হা ভালকে কৈ দিব এতিয়া মানে আমি বাৰ্থডে পাৰ্টি কৰিব যাওঁ পাৰ্টি মানে কি আৰু চেলিব্ৰেট কৰিব যাওঁ চ অলপ মানে কাম চাম আছে চ তাতে এতিয়া কাম চাম কৰি কিনে দীপাৱলী সমাপ্ত কৰিম চ এতিয়া চাই থাকক আৰু অলপমান ৰেডি আচ্ছা
ইফালে এটা মাত কি বাৰ্থডে তোমাক কি গিফ্ট বনাইছে ডেডৰ কাৰণে কি গিফট বনাইছে হা ভেৰি গুড ইফালে প্লিজ চোৱা ফটো ফ্ৰেম ইয়াতে কি ফটো থবা ভেৰি গুড কি হয় ৱাও মই টিকু একদম বাৰ্থডে কি বস্তু একচুৱেলি আমি বুজি নাপাওঁ আমিলোকে আহি পালোঁ আজি অলপ অনুভৱ হৈছিল আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আজি মই 39 ইয়াৰ্ছ কমপ্লিট কৰি দিলোঁ একচুৱেলি কমপ্লিট হোৱা নাই অলপমান বাকী আছে কিন্তু দিৱালীৰ দিনা জন্মৰ কাৰণে মই দিৱালীৰ দিনাই একচুৱেলি মেইনটো পাতোঁ মোটামুটি আৰু 1 মাহ বাকী আছে সেইকাৰণে ধন্যবাদ থাকিল আমাৰ ভাইটি ভণ্টিসকললৈ আৰু আমাৰ Kain guys.